হয় আজি ভৰলা প্ৰাইমাৰীত আমি জইনিং প্ৰগ্ৰাম লৈছোঁ ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিৰ BPF দলৰ কেণ্ডিডেট সন্মানীয় ৰিহন দৈমাৰী ছাৰৰ উপস্থিতিত আজি বহুত UPPL আৰু BJP দলৰ কৰ্মী আমাৰ BPF দলত যোগদান কৰিছে। এইবাৰ ৰিহন দৈমাৰী ছাৰে জিকাটো 100% নিশ্চিত। 20 বছৰ যেতিয়া ৰিহন দৈমাৰী ছাৰে MLA মিনিষ্টাৰ আছিলে তেতিয়া ৰাস্তা ঘাটৰ পৰা বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, লগতে ৰাইজক বিভিন্ন সমস্যাত সহায় কৰিছিল আৰু এতিয়া পাৱাৰত নাই তথাপিও ৰিহন দৈমাৰী ছাৰে ৰাইজক বহুত সহায় কৰে। কাৰোবাৰ এক্সিডেণ্ট হয় সিহঁতকো সহায় কৰে আৰু কিছুমানে বেমাৰত বিচনাত পৰি থাকে সিহঁতকো সহায় কৰে। কাৰোবাৰ ঘৰ জুই লাগি জ্বলি গ'ল সিহঁতকো সহায় কৰিছে আৰু কাৰোবাৰ ঘৰ হাতী ভাঙিছে সিহঁতকো সহায় কৰিছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক মা দেউতাই কেতিয়াবা স্কুল কলেজত এডমিশ্যন দিব নোৱাৰে সিহঁতকো সহায় কৰিছে। ৰিহন দৈমাৰী ছাৰ এজন হেল্পফুল লিডাৰ হয়, গতিকে ৰাইজে ৰিহন দৈমাৰী ছাৰক বহুত ভাল পায় আৰু আকৌ ৰিহন দৈমাৰী ছাৰক বিপুল ভোটত জিকাম বুলি ভৈৰৱকুণ্ডৰ ৰাইজে বিভিন্ন জাতি ধৰ্মৰ আমাৰ BPF দলক ভাল পায় আজি যোগদান কৰিছে। আৰু BTCটো BPF চৰকাৰ অহাটো একেবাৰে খাটাং, কাৰণ আগত হাগ্ৰামা মহিলাৰী ছাৰে দিয়া প্ৰতিশ্ৰুতি সকলো পূৰণ কৰিছে। হাগ্ৰামা মহিলাৰী ছাৰে কৈছিলে BTCত 40টা সমষ্টি আনিছে। হাগ্ৰামা মহিলাৰী ছাৰে কৈছিলে BTCত মডেল হস্পিটেল বনাইছে। হাগ্ৰামা মহিলাৰী ছাৰে কৈছিলে BTCত ৰাস্তা দলং বনাইছে। ইঞ্জিনিয়াৰিং কলেজ বনাম কৈছিলে বনাইছে। CIT বনাম কৈছিলে বনাইছে। IIT বনাম কৈছিলে বনাইছে। বডোলেণ্ড ছেক্ৰেটেৰিয়েট হাউচ বনাইছে আৰু বিভিন্ন ঠাইত বডোলেণ্ড গেষ্ট হাউচ বনাইছে। সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে আৰু BTCত বহুত উন্নতি কৰিছে। কিন্তু 5 বছৰ শেষ হ'ব, প্ৰমোদ বড়ো ডাঙৰীয়া দিয়া প্ৰতিশ্ৰুতি এটাও পূৰণ কৰিব পৰা নাই। তেখেতে কৈছিলে যে 2 বছৰত BTCখন ছুইজাৰলেণ্ড বনাই দিম বুলি, কিন্তু 5 বছৰ শেষ হ'ব আৰু ছুইজাৰলেণ্ডৰ নিচিনা 1% কাম কৰিব পৰা নাই। আৰু এতিয়া এক সপ্তাহৰ ভিতৰত কোড অফ কণ্ডাক্ট লাগিব। সেল্ফ হেল্প গ্ৰুপৰ 75,000 পইচা কেতিয়া দিব আৰু এতিয়ালৈকে PMAY ঘৰবিলাক ইনকমপ্লিট হৈ আছে, কমপ্লিট কৰিব পৰা নাই। সেইবিলাক কেতিয়া কৰিব? প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো প্ৰতিশ্ৰুতি দিছিলে, চব মিছা আছিলে। BTR একতটোৱে ৰাইজক অশান্তি কৰা আছিলে। BTR একতটোৱে আছিলে ইভিকশ্যন। BTR একত হ'ল কাৰাপশ্যন। আগত এতিয়া চবে ৰাইজে আকৌ BPF চৰকাৰ অহাটো বিচাৰিছে আৰু আকৌ হাগ্ৰামা মহিলাৰী ছাৰক BTCৰ চিফ হিচাপে আহিব লাগে বুলি ৰাইজে ঘৰে ঘৰে গাঁৱে গাঁৱে চহৰে চহৰে চৰ্চা কৰি আছে। প্ৰমোদ বড়ো ডাঙৰীয়াইটো এতিয়ালৈকে ক'বই পৰা নাই যে UPPL দলে অকলে ইলেকশ্যন খেলিব না এলায়েন্সত খেলিব। প্ৰমোদ বড়ো ডাঙৰীয়াই ভয় কৰি আছে। তেওঁলোকেও জানে যে ৰাইজে UPPL দলক ভোট নিদিয়ে বুলি।